গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম। আমি চহৰা এখন এটা গেষ্ট হাউচত আছিলোঁ আৰু এতিয়া ৰেডি হৈছোঁ, কিন্তু বৰষুণ দি আছে আৰু এয়া লগেজ চগেজ বান্ধি ৰেডি নিয়ৰ আৰু জোনা। চ' বেছি দেৰি নকৰোঁ, এতিয়া বৰষুণ দি আছে হ'লেও মানে অলপ চলপ যিমান পাৰোঁ ঘূৰোঁ, তাৰপিছতে দেখা যাওক কিমান ঘূৰিব পাৰোঁ। ভাল ভাল ঠাইটো ৰিভিল কৰিব নোৱাৰিম চাগে, ত' চাই থাকক ভিডিঅ'বোৰ। এইটো হ'ল 7 ছিষ্টাৰ ৱাটাৰফল। বৰষুণ পৰি আছে, একো দেখাই নাপায়। চাওক কিমান তলত পানীটো পৰি আছে আৰু ইফালে বৰষুণ দি আছে। বৰষুণৰ কাৰণে একো দেখা নাপায়, পূৰা ধোঁৱা ধোঁৱা হৈ আছে। হেল্ল' গাইজ, এতিয়া আছোঁ থাংফাৰাং পাৰ্কত আৰু ইয়াত দেখিছে পূৰা বৰষুণ দি আছে। এইটো ছাইডে ৱাটাৰফল আছে কেইবাটাও একেলগে আৰু পূৰা বৰষুণ দি আছে, মানে ৰেইন গিয়াৰ নহ'লে নহ'বই, ৰেইনকোট নহ'লে নহ'বই। ত' মই অলপ এই ঘৰটোৰ ভিতৰত আহি ভিডিঅ' কৰিছোঁ। চাওক ভালকৈ দেখাই আছোঁ বেক কেমেৰা দি। বহুত বৰষুণ দি আছে, বহুত বৰষুণ, মানে ভালকৈ কেমেৰা মোবাইল উলিয়াব পৰা নাই। আৰু এইফালে চাওক বহুত ধুনীয়া ৱাটাৰফল এটা আছে, বহুত ডাঙৰ ৱাটাৰফল, কেইবাটাও ৱাটাৰফল লগ লাগি আছে আৰু ওচৰতে এইটো আছে ৱাটাৰফল। কেমেৰাটো অলপ মুচি লৈছোঁ আৰু এই চাওক তলৰ পৰা কিমান ওপৰত আছোঁ আমি, আৰু এইফালে আছে এখন নদী হৈ গৈছে ৱাটাৰফলৰ পৰা। কেনেকুৱা লাগিল? আমি গোটেইকেইজন লগ লাগি ফটো চটো কৰিলোঁ, পূৰা ভিডিঅ' বৰষুণত তিতি তিতি ভিডিঅ' শ্বুট কৰিলোঁ আৰু নিয়ৰ বহুত ধুনীয়া, বহুত ধুনীয়া লাগিছে। মানে বৰষুণত তেতিয়া শ্বিলঙত মানে চেৰাপুঞ্জীত পোৱা যায় প্ৰথম। আকৌ মানে এই পাৰ্কখনত বহুত ধৰণৰ গছ আছে আৰু বহুত ধৰণৰ মানে গছৰ নামো আছে, নাম দেখিছে। এডাল হ'ল গছ, বহুত গছৰ বহুত বেলেগ ধৰণৰ গছ আছে, বহুত প্ৰজাতিৰ গছ। যদি পাৰ্কখনত আহে এই গছবিলাক চাব পাৰিব, গছৰ নামবিলাকো আছে। পাৰ্কখনত চাবলৈ বহুত আছে আৰু এইটো এটা ভিউ পইণ্ট এটা আছে, এখন দেখিছে ব্ৰিজ, সৰু ব্ৰিজ। আৰু এয়া ডেকা ল'ৰাহঁতে চাই আছে ভিউ পইণ্টৰ পৰা। এইটো চাওক, আমি এয়া মেঘ চাওক, আমি মেঘৰ ওপৰত আছোঁ, বহুত ওপৰত আছোঁ। এইটো ভিউ কথাই কৈছোঁ। আৰু এইটো ৰাস্তাৰ তলত আছে, মেঘৰ পৰা বহুত ওপৰত আছোঁ। এইটো বহুত ধুনীয়া ভিউ। পাৰ্কখনত আহিলে বহুত কিবা কিবি চাব পাৰোঁ। বহুত জোৰে গৈ আছে ৱাটাৰফল, বহুত জোৰে পানীটো তললৈ নামি আছে। ওচৰত যাব পাৰিলে আৰু ভাল আছিল, ওচৰত যাব কৈছোঁ। ৰাস্তা নাই চাই, ৰাস্তা আছেই, ঐ ৱাটাৰফলৰ ৰাস্তা আছেই। আমি ৱাটাৰফল পাৰিলে চেষ্টা কৰিম তললৈ, আৰু তললৈ যাব, কাৰণ তাত মানুহ গৈ আছে। থাংফাৰাং পাৰ্কৰ পৰা এতিয়া ওলাই আহিলোঁ, ওলাই আহি এতিয়া চাহ খাইছোঁ। চাহ খাই এতিয়া যিটো ৱাটাৰফল দেখিছে, একদম ৱাটাৰফলৰ ওচৰলৈ যাম আমি। বহুত ভাল ভিউ দেখিব, চাই থাকক ভিডিঅ'বোৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এখন চাওক পূৰা এৰিয়েল ভিউ, এফালে চাগে বাংলাদেশ আৰু পূৰা মেঘৰ ওপৰত আছোঁ আমি। পাৰ্কৰ ওপৰৰ পৰা দেখি কিনে আহিছোঁ তালৈকে। এতিয়া ডাঙৰ ৱাটাৰফলটো চাব আহিছোঁ। এইটো এটা ৱাটাৰফল। এনেকুৱা সৰু সৰু ৱাটাৰফল দেখিবই মেঘালয়ত আহিলে। বৰষুণৰ ছিজন আৰু চাওক বহুত ধুনীয়া।
এইটো এটা ৱাটাৰফল পুৰা এইটো খুলি থৈ সেই আগৰ পাহাৰটোতো বহুত কেইবাটাও ৱাটাৰফল আছে আৰু চাওক এয়া মেঘটো পুৰা স্মকৰ নিচিনাকৈ উৰি আছে আৰু সেইফালে দেখিছে পুৰা পুৰা সমান জেগা বহুত দূৰলৈ দেখা পায় বৰষুণ এৰিছে অলপ অলপ এতিয়া ইমান ডাউন মানে বাইকৰ ষ্টাৰ্টে দিয়া নাই জাষ্ট এটা ৱাটাৰফল জাষ্ট বাইকটো অন কৰিছোঁ আৰু ক্লাছডাল দবাইছোঁ গাড়ী গৈ আছে অট'মেটিক ইমান ডাউন আৰু ইয়াৰ পৰা চাওক অলপ অলপ দেখিছে আৰু অলপ যাব লাগিব কমচে কম 2 কিলোমিটাৰমান চাগে ৱাটাৰফল চাওক ৱাও বহুত ধুনীয়া বহুত ডাঙৰ ৱাটাৰফল বহুত ওপৰত আছে আৰু এখন ব্ৰিজ ব্ৰিজৰ ওচৰৰ পাতে লেণ্ডশ্লাইড হৈছিল চাগে এইটো এটা ৱাটাৰফল ডাঙৰ এইটো বহুত ভাল লাগিছে Canyon Falls, Canyon Waterfall. পুৰা মানে পানীটো ওপৰলৈ বতাহত উৰি আছে পুৰা পানীটো চবচে ডাঙৰ ফল ফলটো তাত বহুত ডাঙৰ
বৈ আছে কাৰণে পানীটো পূৰা আহি আছে এইফাললৈ আৰু বহুত শব্দ বহুত চাউণ্ড আৰু তলত চাওক পূৰা পানীটো তলত গৈ আছে এইটোৱে হ'ল খেনৰেম ফলছ পাৰ্ক এখনত আৰু পাৰ্কখনৰ পৰা পূৰা ভিউ চাওক গোটেই বাংলাদেশৰ ভিউ দেখা পায় পূৰা এৰিয়েল ভিউ আৰু বহুত ধুনীয়া মানে পূৰা ক্লিয়াৰ হৈ আছে পূৰা মানে মেঘ ক্লিয়াৰ বৰষুণ নাই দেখিছে নাই এই ভিউটো দেখিছে এইটো এখন পাৰ্কৰ পৰা শ্বুট কৰিছোঁ আৰু পাৰ্কটোৰ পৰা ভিউটো বহুত ধুনীয়া আৰু এয়া দেখিছে এইফালে বাংলাদেশ পূৰা এৰিয়েল ভিউ এই জাষ্ট মানে অলপ আগতে ক্লিয়াৰে আছিলে এতিয়া মানে এই ধোঁৱাটো যিটো মেঘটোৱে ঢাকি ধৰিছে বহুত দূৰলৈ দেখা পায় আৰু এয়া দেখিছে বহুত পানী মানে যিমান আমাৰ এইফালৰ পৰা মেঘালয় চেঘালয়ৰ পৰা যিমান পানীটো চব বাংলাদেশলৈ যায় চাওক ভিউটো তেতিয়া 7 ষ্টাৰ ৱাটাৰফল ভালকৈ দেখা পোৱা নাছিলোঁ বৰষুণৰ কাৰণে এতিয়া আকৌ আহিলোঁ এয়া হ'ল 7 ষ্টাৰ ৱাটাৰফল এয়া হ'ল 7 ষ্টাৰ ৱাটাৰফল পূৰা স্মক হৈ আছে পূৰা বগা 7 ষ্টাৰ ৱাটাৰফল নদী এই পানীখিনি এখন নদী হৈ গৈছিলে এই নদী পানী ইয়াৰে যিখিনি পানী হয় পানীখিনি এখন ডাঙৰ নদী এই ৰেষ্টুৰেণ্টখনতে ভাত খালোঁ ভাতটো খাই ভাল লাগিলে নিৰামিষ হয় হ'লেও ভাল লাগিছে আৰু এখন ব্ৰিজ সৰুকৈ হেংগিং ব্ৰিজ আৰু তলত এটা জুৰি বৈ আছে ভাল লাগিলে ভিডিঅ' এটাকে কৰিলোঁ এইফালে চাওক জুৰি আৰু এইফালে এতিয়া চেৰাপুঞ্জীৰ পৰা আহি আছোঁ এই তাতে চাওক পূৰা বেগটো খুন্দা খাই ওপৰলৈ উঠি আছে
কালিতকৈ আজিৰ ভিউটো বহুত ধুনীয়া। কালি গধূলি পাই গৈছিলোঁ, কালি ইমান এইটো মেঘটো নাছিলে। আজি বৰষুণ দিয়াৰ পিছত পূৰা মেঘটো আকৌ এফাললৈ আহিছে আৰু চাওক পূৰা মানে বগা হৈ আছে, পাহাৰকেইটা ঢাকি আছে। এইখিনিতে ৰৈ দিলোঁ, আহি থাকোঁতে দেখিলোঁ এয়া মাকৈ পুৰি আছে। চ' মাকৈ খাওঁ বুলি ভাবিলোঁ, মাকৈ খাব আহিছোঁ। कितने का? हाँ, एक का कितना? 40। এইখিনি চাওক পূৰা দুইটা চাইডে পাইন গছৰ লাইন চাওক, ৰাস্তাৰ দুই কাষে এটুপ দুটুপ দিয়ে আছে চিপকৈ। অলপ অলপ আন্ধাৰ লাগে। ফাইনেলি চহৰাৰ পৰা আহি আমি এতিয়া বৰাপানী পালোঁহি আৰু বহুত ভাল লাগিল গৈ, কিন্তু বৰষুণতে অলপ ডিষ্টাৰ্ব দিলে। হ'লেও মানে লোকেশ্যনবিলাক ভালকৈ ইমান নোচোৱা নহয়, মানে অলপ ভালকৈ চালোঁ আৰু বৰষুণত তিতি ঘূৰি। আৰু এতিয়া বৰাপানীত আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।